ISPL नि पोस्टार बिसिनाय दायाव फोरमान गैयालासे BPF नि साथाम सोद्रोमाखौ पुलिसआ हमदों। आमार BPF दলৰ কিছুমান লৰাক কোনো প্ৰমাণ নোহোৱাকৈ কিছুমান সেকশন তেখেতসকলে বহুৱাই মানে জেল হাজতলৈ বা কোৰ্টত মানে প্ৰেৰণ কৰি बे दायाव BPF आ जेबो लोब्बा गैया होनना रोखा फोरमायदों बाक्सा जिल्ला BPF नि मावथिफोरा। তেনেকুৱা ধৰণৰ বেনাৰ পোষ্টাৰ ফালা লগত আমাৰ BPF দল কোনোদিন জড়িত নহয়। BTC आव सोलिगासिनो दं दासान्दि ISPL सिजन 1 नि जोलुर बादायलायनाय। बे जोलुर बादायलायनायनि बेनार पोस्टारफोरखौ सिनाय मोनै दुथांफोरा हरनि समाव खाबु लानानै ISPL सिजन 1 नि बेनार पोस्टारफोरखौ बिसिनानै गालाङो। नाथाय थांनाय बिस्तिबारखालि BPF नि साथाम सोद्रोमा फारियै रिसन बर', पासवान बसुमतारी आरो रिग्रस बर'खौ मुसलपुर पुलिसआ फोरमान गैयालासे खायो होनना अजद होदों आरो बे बिसिनाय जाथायनि सायाव रोखा खेंफोरथि होदों बाक्सा जिल्ला BPF हानजाया। सोर बिसिदों बेनार पोस्टारखौ दायनिगिरिखौ हमनायाव जोंहा जेबो बुंनांगौ गैया, नाथाय जेबो फोरमान गैयालासेनो साथाम BPF हानजानि मावथिफोरखौ पुलिसआ हमनाया गनायथाव जायाखै होनना फोरमायो बारग' MLA मनेश्वर बर' आरो हितेश बसुमतारीया। জনামতে যোৱা পৰহি বৰ্তমান যিটো আমাৰ মুছলপুৰত বা কিছুমান স্থানত যিটো ইণ্টাৰ 6 শিডিউল সুপাৰ লীগ প্ৰিমিয়াৰ লীগ এই যিটো খেলা চলি আছে ইয়াৰ লগত কিছুমান যিটো বেনাৰ হোৰ্ডিং তেখেতসকলে ৰাস্তাবিলাখনত দিছে সেইটো কোনোবা মানে ফালিছে বুলি আমি শুনিছোঁ আৰু ইয়াৰ লগত জড়িত কৰি আমাৰ BPF দলৰ কিছুমান ল'ৰাক ৰিচন বড়ো বা পাছৱান বসুমতাৰী আৰু ৰিগ্ৰজ বড়ো তেখেতসকলক মুছলপুৰ সদৰ থানায় মানে তেখেতসকলক লৈ আহি আজি কোনো প্ৰমাণ নোহোৱাকৈ কিছুমান সেকশন তেখেতসকলে বহুৱাই মানে জেল হাজতলৈ বা কোৰ্টত মানে প্ৰেৰণ কৰিছে, যিটো আমি সকলোৱে আমি দুখ পাইছোঁ আৰু সেইটো গৰিহণা দিছোঁ। তো তেনেকুৱা ধৰণৰ বেনাৰ পোষ্টাৰ ফালাৰ লগত আমাৰ BPF দল কোনোদিন জড়িত নহয় আৰু এইটো আমি কোনোদিন উৎসাহিত নকৰোঁ। গতিকে প্ৰশাসনে বা পুলিচ প্ৰশাসনে তেখেতসকলে প্ৰকৃত দোষীক তেখেতসকল গ্ৰেপ্তাৰ কৰক, আমাৰ ইয়াতে ক'বলগীয়া নাই। কিন্তু যিহেতু নিৰ্দোষী ল'ৰা ৰিচন বড়ো, পাছৱান বসুমতাৰী আৰু ৰিগ্ৰজ বড়ো তেখেতসকলক যি ধৰণে তেখেতসকলে সেইটো গ্ৰেপ্তাৰ কৰি লৈ গৈছে মানে কোৰ্টত প্ৰেৰণ কৰিছে, সেইটো সঁচাকৈ আমি সকলোৱে গৰিহণা দিছোঁ, দুখ পাইছোঁ। এইটো দুৰ্ভাগ্যজনক এটা ঘটনা। গতিকে সেইটো যদি হয় তেনেকুৱাই হৈ থাকে তেতিয়া আমাৰ গণতান্ত্ৰিকভাৱে মানে প্ৰতিবাদ কৰাৰ বাহিৰে আৰু বেলেগ আমাৰ ৰাস্তা নাথাকিব। আৰু আমি ভাবোঁ যে তেখেতসকল যিসকলে খেলাটো চলাইছে আমাৰ BTC চৰকাৰৰ নেতৃত্বত তেখেতসকলে যিহেতু নিৰ্দোষী মানুহক এই খেলৰ লগত জড়িত কৰি আমাৰ মানুহক BPFৰ ল'ৰাসকলক যিটো ধৰি নিলে, ইয়াৰ কাৰণে আমি এইটো প্ৰতিবাদ জনাই আমি এই খেলখন মানে নচোৱাবলৈ আমি চাব নালাগে বুলি আমি অনুৰোধ জনাইছোঁ। তো এইখিনিয়ে। তো প্ৰশাসনে যাতে সেইটো ভৱিষ্যতে তেনেকুৱা নকৰে, নিৰ্দোষী ল'ৰাসকলক যাতে আমাৰ নধৰে, প্ৰকৃত দোষীক তেখেতসকলে ওলাওক, আমাৰ ইয়াতে ক'বলৈ হয়। নিশ্চয় হয়, এইটো চৰকাৰী পক্ষৰ এইটো নিশ্চয় হেঁচা আছে এটা, যিসকলৰ বেনাৰ পোষ্টাৰ এতিয়া মানে ফালা বুলি কৈছে তেখেতসকলে নিশ্চয় এইটো প্ৰেছাৰ দিছে আমি জানাত বা আমি তেনেকুৱা এটা অনুভৱ কৰোঁ। কাৰণ আমি ভাবিছিলোঁ যে তেখেতসকলে সোধ-পোছ কৰি যিটো কোনো প্ৰমাণেই নাই নহয়ও এৰা দিব বুলি ভাবিছিলোঁ, কিন্তু এৰা নিদিয়াৰ কাৰণটো সেইটো হ'ব পাৰে, এটা প্ৰেছাৰ পাব পাৰে তেখেতসকলে। এইটো নিজৰ মাজতে হৈ আছে। মাজতে মুছলপুৰৰ প্ৰায় 13টা মানে প্ৰাইমাৰী যিটো UPPLৰ তেখেতসকলে নিজৰ EMৰ ওপৰতে অনাস্থা প্ৰকাশ কৰিছিল। গতিকে তেনেকুৱা ধৰণৰ কিবা এটা ইয়াতে জড়িত হৈ থাকিব পাৰে, এইটো এটা এংগল হ'ব পাৰে।
মুক্তি নিদিলেতো আমাৰ আল্টিমেটলি ডেম'ক্ৰেটিক এটা প্ৰটেষ্ট সকলোৱে মানে ওলাই অহাৰ কথা কৈছে, তেনেকুৱা ধৰণৰ কথা। ঘটনা সংঘটিত হ'ল, আজি ইয়াৰ কাৰণে আমি প্ৰেছ মিট দিছোঁ। কথাটো হ'ল যিহেতু ইণ্টাৰ শিডিউল প্ৰিমিয়াৰ লীগ বুলি কৈছে, ইয়াত বহুতো পোষ্টাৰ বেনাৰ লগাইছে। ইয়াত যিটো ঘটনা হোৱা বুলি কয়, BPFৰ পৰা BPFক সন্দেহ কৰি BPFৰ যিখিনি ধৰি লওক মোৰ এজন সাধাৰণ সম্পাদক, জিলাৰ ইউথৰ সাধাৰণ সম্পাদক ৰিচন বড়ো বুলি মানুহক মানে উদ্দেশ্য কৰি পেলাই এখেতসকলে আক্ৰোশমূলকভাৱে এখেতক মানে এতিয়া কি হ'ল, জেলত পঠাৰ কাৰণে যিটো ব্যৱস্থা কৰিছে, সেইটো আমি গৰিহণা দিছোঁ। কাৰণ BPF দল কেতিয়াও এইবিলাক কামৰ কাৰণে কেতিয়াও উৎসাহিত নকৰে। কাৰণ আজি সেই চৰকাৰে নিজৰ বিফলতা, নিজৰ দলৰ যিটো বিশৃংখল দলৰ এতিয়া সেই অৱস্থা, UPPৰ সেই অৱস্থা নাই। বৰ্তমান নিজৰ দলৰ যিটো অৱস্থা, এইটো হ'ল মাৰা কাজিয়া আৰু নিজৰ দলৰ মাজত পদত্যাগ সেইবিলাক চলি আছে। হয়তো ইয়াৰ পৰিণাম হ'ব পাৰে। আমি প্ৰশাসন, পুলিচ প্ৰশাসনক ক'ব বিচাৰোঁ যে প্ৰকৃতে দোষী মানুহক ধৰাত আমাৰ ক'বলগীয়া একো নাথাকে। হয়তো ইয়াক সমৰ্থন কৰা বা নকৰা মানুহ বহুতো থাকিব পাৰে, কিন্তু ইয়াৰ লগত চিধাকৈ মানে দলক মানে উদ্দেশ্য কৰি লোৱাটো এইটো এটা ৰাজনৈতিক হেঁচা বুলি আমি ধৰি লৈছোঁ। ৰাজনৈতিক মানে ওপৰ মহলৰ হেঁচাৰ কাৰণে প্ৰশাসনে যাতে একপক্ষীয়ভাৱে নিৰ্দোষী মানুহসকলক মানে এনেকুৱা ধৰণৰ যি জেলত ধৰা বা মানে ইহঁতক সকলৰ এটা নিৰ্যাতন চলোৱা বন্ধ কৰিব লাগে। প্ৰকৃত দোষীক যাতে ইহঁতে মানে বাছি উলিয়াই, এইটো আমি অনুৰোধ কৰিছোঁ। এই এজাহাৰত অন্তত এজাহাৰকাৰীসকলে আজি কাৰো নাম উল্লেখ কৰিব পৰা নাই, কোনো এটা নামৰ উল্লেখ কৰিব পৰা নাই। কোন দলৰ হয়, কোনজন হয়, কোনে দেখিলে, কিন্তু কোনো প্ৰমাণিত নোহোৱাকৈ আজি মানে কি হ'ল, ইয়াত বিভিন্ন ছেকশ্যন বহুৱাই আজি নন বেলেবল মানে ধাৰা লগাই আজি জেলত মানে পঠা কাৰণে যোজা চলাইছে আমি শুনিছোঁ। এইটো অতি দুৰ্ভাগ্যজনক আৰু দলে আমি এইটো গৰিহণা দিওঁ আৰু দলে এতিয়া এখেতসকলক বিনা চৰ্তে মুক্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। প্ৰশাসন যাতে নিৰপেক্ষভাৱে এইটো বিচাৰ বিবেচনা কৰে, প্ৰকৃত দোষীক যাতে মানে শাস্তি প্ৰদান কৰে, এইটো আমি BPF দল, মই BPF দল সভাপতি মুছলপুৰ জিলা হিচাপে প্ৰশাসনক অনুৰোধ জনাইছোঁ। এইটোৰ লগত হাত থকা নথকা সেইটো মই ভাবোঁ এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ হ'ব পাৰে। আৰু যিটো আজি পুলিচ প্ৰশাসনে যাৰ বাধ্যত এইটো কৰিবলৈ বাধ্য হৈছে, এইটো নিশ্চিতভাৱে UPPৰ হেঁচাত এইটো কৰিবলৈ মই ইয়াৰ লগতে অনুৰোধ জনাম, যি উদ্দেশ্যৰে BTCৰ সৰ্বাংগন উন্নতি আৰু ইয়াত স্বচ্ছ প্ৰশাসন, নিশা প্ৰশাসন দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনত আহিছে, ৰাইজৰ উন্নতি সাধন কৰাৰ কাৰণে সেই শাসনভাৰ লৈছে। আজি এখেতসকলে ৰাইজৰ ওপৰত তেনেকুৱা ধৰণৰ যিটো মানে শাসনৰ নামত এখেতসকলে যিটো আমাৰ ৰাইজৰ ওপৰত যিটো অন্যায় কৰিছে, এইটো বন্ধ কৰিব লাগে। আৰু মই ৰাইজক অনুৰোধ কৰিম যে ৰাইজে
যদি তেনেকৈ সেই চৰকাৰৰ শাসনৰ ৰাইজৰ মানে জনপ্ৰিয় চৰকাৰৰ সেইটোৱে নীতি থাকে, তেতিয়া আমি কেনেকৈ সেই খেলখন আমি কেনেকৈ মানে উপভোগ কৰিম? ইয়াৰ কাৰণে মই আহ্বান জনাম যে আমাৰ নিৰ্দোষী মানুহসকলক মুক্তি দিব লাগে, আৰু ইয়াৰ কাৰণে সমগ্ৰ ৰাইজে ইয়াৰ পৰা এই খেলৰ পৰা আমি কি হ'ল দূৰত্ব থাকিব লাগে বুলি মই BPF দলৰ পৰা মই আহ্বান কৰিছোঁ। পদক্ষেপ হিচাপে মই প্ৰশাসনকে কৈছোঁ যে প্ৰশাসন পুনৰবাৰ কৈছোঁ, প্ৰশাসন ইয়াত উচিত যিবিলাক দোষী ইয়াক চিনাক্ত কৰি পেলাই শাস্তি প্ৰদান কৰক, আৰু যিসকলক আজি মানে থানাত ধৰি লৈ আহিছে এখেতসকলক মুক্তি দিব লাগে, সেইটোৱে আমাৰ অনুৰোধ।